যদি মই আপোনালোকক এটা প্ৰশ্ন সুধো হনুমান চালিচা আপোনালোকে সম্পূৰ্ণকৈ পঢ়িব জানেনে আপোনালোকৰ উত্তৰ হ'ব হয় মই লাহে লাহে হনুমান চালিচা পঢ়িবলৈ শিকি আছো বা মই হনুমান চালিচা সম্পূৰ্ণকৈ পঢ়িব পৰা হলো কিন্তু মই আপোনালোকক সুধিব বিচাৰো হনুমান চালিচাৰ প্ৰতিটো চোপাইৰ অৰ্থ জানেনে সেই কাৰণে মই মোৰ চেনেলত হনুমান চালিচাৰ প্ৰতিটো চোপাইৰ অৰ্থ সম্পূৰ্ণকৈ বুজাই দিবৰ বাবে এই সিৰিজটো লৈ আহিছো বলক তেন্তে সিৰিজটো আৰম্ভ কৰো প্ৰথমৰ পৰাই দোহাটো হৈছে শ্ৰী গুৰু শৰণ সৰোজৰ জ নিজমন মুকুৰু সুধাৰি বৰণৌ ৰঘুবৰ বিমল যসু যো দায়ক ফল সাৰি ইয়াৰ অৰ্থ হৈছে শ্ৰী গুৰু মহাৰাজজি যি আমাৰ ভগৱান ৰাম হয় তেওঁ কমলৰূপী শৰণৰ যি ধূলি হয় সেই ধূলিৰে মোৰ মনৰ ওপৰ দৰ্পণখনক সাফা কৰি আমাৰ শ্ৰী ৰঘুনাথজীৰ বৰ্ণনা কৰি যি হয় চাৰিটা ফল ধৰ্ম অৰ্থ কাম আৰু মোক্ষ এই চাৰিটা জ্ঞাজন দ্বিতীয়টো দোহা হৈছে বুদ্ধিহীন তনু জানিকে সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহে হৰহু কলেশ বিকাৰ ইয়াৰ অৰ্থ হৈছে বজৰংবলী আপুনি জানে মই বুদ্ধিহীন হয় বুলি কৃপা কৰি মোক বল বুদ্ধি বিদ্যা প্ৰদান কৰক আৰু মোৰ যিমান বিকাৰ আৰু কলেশ আছে সকলো নষ্ট কৰক ইয়াত বিকাৰৰ অৰ্থ হৈছে বেয়া চিন্তা ইয়াক কোৱা গৈছে যদি আপোনালোকে মোৰ এই সিৰিজটো সম্পূৰ্ণকৈ চাব বিচাৰিছে তেন্তে সাবস্ক্ৰাইব কৰি লওক জয় শ্ৰী ৰাম